কবিতাৰ শিৰোনাম ইমান অভিমান কিয়? কথা গোবিন্দ কৃষ্ণ মাধৱ, আবৃত্তি খিলাং ৰঞ্জন। তুমি নজনাকৈয়ে বহু দিনৰ পৰা মোৰ কলিজাৰ গোপন কোঠালিত এটা মৰম লগা সপোনে কুঁহিপাত মেলিছে। বৰ আলসুৱা জানা, আৰু দেখিবলৈ তোমাতকৈও কিছু বেছি মৰম লগা। কি হ'ল? সপোনটো মৰম লগা বুলি কোৱাত বেয়া পাইছা? হাৰে, কি খং কৰিছা? ঐ শুনাচোন, ইমান অভিমান কিয়? মোৰ কলিজাটোত মূৰ থৈ শুনাচোন। সপোনে কাৰ কথা কৈছে? আৰু যদি নুশুনা, সন্মুখত আহি মোৰ দুচকুত চোৱা। দেখিছানে মোৰ সপোন কোন?